এটি গল্প এৰাতিৰ প্ৰেমিকা। আহকচোন বন্ধুসকল গল্পটি আৰম্ভ কৰোঁ। প্ৰবাল বৰুৱা পেছাত এজন ডাক্তৰ। তেওঁ ডাক্তৰ হোৱাৰ উপৰিও এজন লেখক। সাহিত্য সমাজৰ বাবে তেওঁৰ অৰিহণা যথেষ্ট। মদ এগিলাচ ডিঙিত নপৰালৈকে লিখনিৰ শব্দ বাহীন নহয় তেওঁৰ। সেয়েহে তেওঁ মাতাল লেখক নামেৰে পৰিচিত। পত্নীয়ে অবৈধ সম্পৰ্কত লিপ্ত হৈ তেওঁক এৰি যোৱা দিনাৰে পৰাই প্ৰবাল বৰুৱাৰ লগৰী হ'ল মদৰ বটলটো। মাক দেউতাকৰ একমাত্ৰ সন্তান প্ৰবাল চেহেৰা পাতিয়ে দেখনীয়াৰ হোৱাৰ লগতেই স্বভাৱটো নম্ৰ আৰু ভদ্ৰ। এজন অমায়িক ভদ্ৰপুৰুষ। পত্নীৰ প্ৰতাৰণাই তেওঁক এজন লেখকৰ ৰূপ দিলে। পত্নীৰ প্ৰতাৰণাৰ পিছৰে পৰাই প্ৰবালৰ মনত সমগ্ৰ নাৰী জাতিৰ প্ৰতি ঘৃণা ভাৱ সোমাই পৰিল। কোনো নাৰীকে প্ৰবালে এতিয়া ভাল চকুৰে নোচোৱা হ'ল। আজি প্ৰবালৰ নিজকে বহুত ভাগৰুৱা লাগিছে। গাড়ীখন চলাবলৈ যেন প্ৰবালৰ শক্তি নাই তেনে অনুভৱ হৈছে। হস্পিটেলৰ পৰা ওলাই গাড়ীখন আজি প্ৰবালে ঘৰৰ ফালে নুঘূৰাই ৰেড লাইট এৰিয়াৰ ফালে চলাই নিলে। আজি প্ৰয়োজন হৈছে প্ৰবালৰ নাৰী সংগৰ। যিহেতু সি পুৰুষ, তাৰো কিছুমান প্ৰয়োজনীয়তা আছে, কিন্তু সেই প্ৰয়োজন পূৰাবলৈ সি কোনো আভিজাত্য নাৰীৰ ওচৰলৈ নাযায়। যি আভিজাত্য নাৰীয়ে তাৰ মনটোৰ লগত খেলি তাক নিথৰুৱা কৰি থৈ যাব। তাৰ দৃষ্টিত এতিয়া এজনী আভিজাত্য নাৰীতকৈ এজনী বেশ্যাই বিশ্বাসী। গাড়ীখন এটা ঘৰৰ সন্মুখত গৈ ৰ'ল। ভিতৰৰ পৰা এজনী শকত মহিলা মুখত তামোল চোবাই চোবাই ওলাই আহিল। প্ৰবালক দেখি শকত মহিলাগৰাকীয়ে ক'লে, "কিহে ডাক্তৰ বাবু, আজি মেডিকেল এৰি আমাৰ বেশ্যাৰ প্ৰজাত যে?" প্ৰবালে মহিলাগৰাকীৰ কথাত বৰ এটা গুৰুত্ব নিদি ক'লে, "ৰাধিকা বাই, মোৰ মাথা একেবাৰে বেয়া। তই যি টিবোৰ গাই আৰু নষ্ট নকৰিবি। মোক আজি এৰাতিৰ কাৰণে তোৰ ইয়াৰ পৰা ছোৱালী এজনী লাগে। পইচা যিমান লাগে লৈ ল'বি।" মহিলাগৰাকীয়ে ক'লে, "সঁচাই কৈছানে? আজি ঘৰত কোনো নাই হ'বলা? ঐ ভূপালী, ডাক্তৰ বাবুৰ কাৰণে আজি অনা নতুন কোমলীয়া চৰাই পোৱালিটো লৈ আন।" প্ৰবালৰ কথাত শকত মহিলাগৰাকীয়ে কাৰোবালৈ চাই চিঞৰিলে। শকত মহিলাগৰাকীয়ে চিঞৰাৰ লগে লগে ভূপালী নামৰ ছোৱালীজনীয়ে দীঘল সেউজীয়া ফ্ৰক পিন্ধা চুটি চুলি ছোৱালীজনীক আনি প্ৰবালৰ সন্মুখত থিয় কৰালে। প্ৰবালে ছোৱালীজনীলৈ চালে। বৰ এটা বয়স হোৱা নাই তাইৰ। মৰম লগা ছোৱালীজনীৰ দুচকুত ভয় স্পষ্টকৈ ফুটি উঠা দেখা পালে প্ৰবালে। প্ৰবালে শকত মহিলাগৰাকীৰ ফালে চাই ক'লে, "ৰাধিকা বাই, মোক এইজনী ছোৱালীকেই লাগে আজি ৰাতিৰ কাৰণে।" ৰাধিকাই প্ৰবালৰ ফালে চাই ক'লে, "লৈ যাওক ডাক্তৰ বাবু, কিন্তু এই ছোৱালীজনী আজি আহিছে, একেবাৰে তাজা হৈ আছে, গতিকে দামটো অলপ বেছি হ'ব ডাক্তৰ বাবু।" এইবাৰ প্ৰবালে চেক এখন শকত মহিলাগৰাকীৰ ফালে দি ক'লে, "কিমান লাগে লিখি দে।" প্ৰবালে নিজৰ গাড়ীত বহিল। ভূপালী নামৰ ছোৱালীজনীয়ে সেউজীয়া ফ্ৰক পিন্ধা ছোৱালীজনীক কিবা কিবি বুজাই প্ৰবালৰ গাড়ীত বহুৱাই দিলে। গাড়ী গৈ আছে। অলপ দূৰ গৈ প্ৰবালে ছোৱালীজনীক সুধিলে, "কি নাম তোৰ ছোৱালী?" ছোৱালীজনীয়ে লাজে ভয়ে প্ৰবালৰ ফালে চাই লাহেকৈ ক'লে, "মোৰ নাম লিজা।" "লিজা কোঁৱৰ?" প্ৰবালে ক'লে, "অঁ, তই এইবোৰ বেয়া লাইনলৈ কিয় আহিলি ছোৱালী?" লিজাই ক'লে, "মোৰ মাহী মায়ে মোক দেউতাৰ লগত মিলি বিক্ৰী কৰি দিলে ৰাধিকাই বাইৰ ওচৰত। মোৰ নিজৰ মা সৰুতেই মৰিল। মোৰ মালৈ বৰ মনত পৰিছে আজি।" কথাখিনি কৈয়ে লিজাই হুক হুকাই কান্দি দিলে। তাইকনো প্ৰবালে কি বুলি সান্তনা দিব একো ভাবিয়ে নাপালে। সেইকাৰণে কান্দি থকা লিজাক প্ৰবালে একো নক'লে। প্ৰবালে ভাবিলে, কান্দক তাই, কান্দিলে অলপ মনটোকে পাতলিব তাই। ঘৰ আহি পাই প্ৰবালে লিজাক গাড়ীৰ পৰা নামিবলৈ দি গাড়ীখন পাৰ্কিঙত থ'লে। লিজাক নিজৰ ৰুমলৈ নি বিচনাত বহিবলৈ দি ক'লে, "কি খাবি তই ছোৱালী? সোনকালে ক, মই বনাই আনো।" লিজাই ক'লে, "ডাক্তৰ দাদা, আপোনাৰ মা নাই নেকি ঘৰত?" প্ৰবালে ক'লে, "কিয় সুধিলি? আপোনাৰ মা নাথাকিলে মই ইমান ডাঙৰ ঘৰটোত আপোনাৰ লগত অকলে নাথাকোঁ, ভয় লাগে মোৰ।" প্ৰবালে হাঁহি হাঁহি ক'লে, "কি ক'লি ভয় লাগে? ঐ, মা থকাহেঁতেন তোক মই ঘৰলৈ আনিব পাৰোঁ নেকি ছোৱালী? মা দেউতা ওচৰৰ বৰদেউতাৰ ল'ৰাৰ বিয়া খাবলৈ গৈছে।" লিজাই দেখিলে বিচনাৰ কাষৰ টেবুলখনত বহুত উপন্যাস আছে, যিবোৰ উপন্যাস মাতাল লেখকৰ নামেৰে লিখা। কলেজত পঢ়া দিনৰে পৰাই লিজাই মাতাল লেখকৰ উপন্যাসবোৰ লেখাবোৰ পঢ়ি ভাল পাইছিল। নজনাকৈয়ে মাতাল লেখকৰ প্ৰেমত পৰিছিল লিজা। প্ৰতিটো লেখাত নাৰীৰ প্ৰতি সুখ উজাৰি লিখা লেখকজনৰ বিষয়ে জানিবলৈ দিনক দিনে আকৃষ্ট হৈ উঠিছিল লিজাই। "আপুনিও মাতাল লেখকজনৰ লেখাবোৰ পঢ়ি ভাল পায় ন ডাক্তৰ দাদা?" লিজাই সুধিছিল প্ৰবালৰ মুখলৈ চাই। প্ৰবালে মাথো লিজাৰ চকুলৈ চাই এক ৰহস্যৰ হাঁহি মাৰিছিল আৰু বিয়েৰৰ বটলটো খুলি গিলাচত ঢালিছিল। লিজাই প্ৰবালৰ হাঁহিৰ ৰহস্যৰ কাৰণ একো নুবুজি বিশৃংখল হৈ থকা প্ৰবালৰ টেবুলখন ধুনীয়াকৈ চিজিল লাগিল। টেবুলৰ ডয়াৰটো চাফা কৰোঁ বুলি লওঁতেই
লিজাই দেখিলে মাতাল লেখকৰ লিখা লেখাবোৰৰ কপিবোৰ দুৱাৰত পৰি আছে। লিজাৰ আৰু বুজিবলৈ বাকী নাথাকিল যে মাতাল লেখক আন কোনো নহয়, এইজনেই ডাক্তৰ প্ৰবাল বৰুৱা। যিজন লেখকৰ লেখা পঢ়ি লিজাই নজনাকৈয়ে লেখকজনৰ প্ৰেমত পৰিছিল, সেইজন লেখকক লিজাই এনেকৈ হঠাৎ লগ পাব এনেকুৱা এটা পৰিস্থিতিত সেয়া লিজাই সপোনতো ভবা নাছিল। লিজা বিচনাতেই বহি পৰিল। প্ৰবালৰ নিচা হৈছে। সি ধলং পলংকৈ লিজাৰ কাষলৈ আহি বহিলে। লিজাৰ কোলাতেই মূৰটো পেলাই প্ৰবালে হুকহুকাই কান্দি দিলে আৰু কান্দি কান্দি ভাগৰি এফালৰ পৰা প্ৰবালে নিজৰ জীৱনৰ সকলো কথা মদৰ নিচাত লিজাৰ আগত কৈ দিলে। কেনেকৈ প্ৰবালৰ পত্নীয়ে তাৰ বন্ধুৰ লগত অবৈধ সম্পৰ্কত লিপ্ত হৈ তাক প্ৰতাৰণা কৰি এৰি গুচি গৈছিল। সকলো কৈছিল সি লিজাৰ কোলাত মূৰটো থৈ কান্দি কান্দি। লিজাৰ কোলাত মূৰ থৈ শুই আছে আজি এজন অসহায় পুৰুষ, নিজৰ পত্নীৰ পৰা প্ৰতাৰিত, নিজৰ বন্ধুৰ পৰা প্ৰতাৰিত এজন ভাগি পৰা অসহায় পুৰুষ। লিজাই লাহেকৈ প্ৰবালৰ চলচলীয়া হৈ থকা দুচকু মচি দিলে। কপালত লাহেকৈ এটি চুমা আঁকি দিলে। প্ৰবালৰ কপালত হাত বুলাই দিলে। লিজাৰ হাতৰ পৰশ পাই প্ৰবালে শান্তিৰে টোপনি মাৰিলে। ওৰে ৰাতি প্ৰবালে লিজাৰ কোলাতেই মূৰ থৈ শুই থাকিল আৰু ওৰে ৰাতি উজাগৰে থাকি লিজাই প্ৰবালৰ কপালত হাত বুলাই থাকিল। পুৱা সাৰ পাই প্ৰবালে নিজকে লিজাৰ কোলাত আৱিষ্কাৰ কৰি সপজপকৈ উঠি বহিল। প্ৰবালে লিজাৰ মুখলৈ চাই সুধিলে, তই কালি ৰাতি নুশুলিয়েই নেকি? মোক কোলাত শুৱাই নিচুকনি গীত শুনাওঁতেই গ'ল চাগে তোৰ। হঠাতে লিজাই ক'লে, মোক বিয়া কৰাব আপুনি? প্ৰবালে আচৰিত হৈ ক'লে, কি কলি বিয়া? পাগল হলি নেকি? লিজাই আকৌ ক'লে, সঁচাকৈ সুধিছোঁ, বিয়া কৰাব মোক? প্ৰবালে অলপ কিবা চিন্তা কৰি ক'লে, বিয়াৰ এবছৰ পিছতেই মোক এৰি থৈ যাবি নেকি? লিজাই প্ৰবালৰ চকুলৈ চাই ক'লে, বিশ্বাস কৰিব পাৰে, জীৱনৰ শেষ মুহূৰ্তলৈকে এৰি থৈ নাযাওঁ। প্ৰবালে অলপ সময় মৌন হৈ ক'লে, এবাৰ বিশ্বাস কৰি বিশ্বাসঘাতকতা পাই থৈছোঁ মই। লিজাই থোকাথুকি মাতেৰে ক'লে, সেইখিনি বিশ্বাসঘাতকতা আৰু পাবলৈ নিদিওঁ মই। বিশ্বাস ৰাখক। বিশ্বাসঘাতকতা ময়ো পাই থৈছোঁ নিজৰ আপোন বুলি ভবাসকলৰ পৰা। প্ৰবালে লিজাৰ দুচকুত তাৰ প্ৰতি এক আলসুৱা মৰম দেখিবলৈ পালে। হয়তো তাৰ দৰেচোন তাইও নিজৰ আপোনসকলৰ পৰা বিশ্বাসঘাতকতা পাই থৈছে। সেই পুৰণা বিশ্বাসঘাতকতাবোৰ লৈ দহি দহি সদায় মৰি থকাতকৈ দুয়োটা এক হৈ নতুন জীৱন আৰম্ভ কৰি সুখী হ'ব নোৱাৰেনে? প্ৰবালে লিজাক সাৱটি ধৰিলে বহুত জোৰে। লিজাইও প্ৰবালৰ আলিংগন পাই তাক আৰু দুগুণ জোৰত সাৱটি ধৰিলে। এই আলিংগন মৰমৰ, এই আলিংগন বিশ্বাসৰ। এৰাতিৰ কাৰণে প্ৰেমিকা হৈ অহাজনী এতিয়া গোটেই জীৱনটোৰ কাৰণেই প্ৰবালৰ জীৱন লগৰী। আন 10জন প্ৰেমিক প্ৰেমিকাতকৈ সিহঁতৰ প্ৰেম কিছু ব্যতিক্ৰমী হ'লেও জীৱনক লৈ আৰু একো আক্ষেপ নাই সিহঁতৰ। সুখী হওক সিহঁত। বন্ধুসকল, গল্পটোত যদি কিবা ভুল হৈছে আপোনালোকে কমেণ্টত ক'বলৈ নাপাহৰিব আৰু আপোনালোকে যদি পাৰে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব আৰু লগতে লাইক আৰু কমেণ্ট কৰিব। ধন্যবাদ।